গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? আমি ঘৰৰ ওচৰৰ মলটোত ওলাই আহিলোঁ আজি সন্ধিয়া বুলি অকণমান শ্বপিঙো কৰিম। এতিয়া আমি মল আহি পালোহি। এতিয়া ইয়াত দেখোন আজি কেৰালা নৃত্য হৈ আছে, বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত ধুনীয়া এটা নৃত্য চলি আছে, চাওক এতিয়া। ইয়াতে লগ পালোঁ আমাৰ বাইদেউ আৰু ভণ্টিকো, বহুত ভাল লাগিলে। এইজনী আমাৰ বাইদেউ। মলৰ বাহিৰত ধুনীয়া কেৰালা নৃত্য হৈ আছে। ল'ৰা, আমি, মই, বাইদেউ, ভণ্টি, মানুহজনী গোটেইখিনিয়ে চাই আছোঁ। ল'ৰাই চাই ভাল পাইছে, বহুত দিনৰ মূৰত এনেকুৱা হৈছে যে। অকণ টাইম আপোনালোকেও চাওক। এতিয়া মলৰ ভিতৰলৈ এণ্ট্ৰি লওঁ। ভিতৰত ল'ৰাই গাড়ী খেলিম কৰিব এতিয়া। তাক গাড়ীটো উঠাব লাগিব যে, নহ'লে বহুত আমনি কৰে সি। গাড়ী খালি নাই? কেৰেলাৰ ওনম ফেষ্টিভেলৰ কাৰণে ধুনীয়া ফুলৰে ডেক'ৰেশ্যন কৰিছে, ৰংগলী। বাহিৰত বজাই আছিলে, ইয়াৰ ভিতৰলৈ সোমাইছে। মোৰ বেটাটোৱে গাড়ীত উঠিবৰ কাৰণে ৰখি আছে, কাৰণ কি ইয়াত অলপ ক্ৰাউড হৈ যাব। ক্ৰাউড হ'লে গাড়ী চলাব ইমান বৰকৈ সুবিধাজনক নহয়। সেয়েহে আমি অকণমান ৰখি লওঁ, তাৰপিছত মোৰ বেটাটোৱে গাড়ীত উঠিব আৰু। আমি গৈ আছোঁ গাড়ী উঠিবলৈ কাৰণে। মোৰ বেটাই গাড়ীত উঠি গ'ল এতিয়া, ভুম ভুম। মলত অহাৰ পিছত বেটাই গাড়ীত উঠিলে ক'ত এৰিব, দুৰ্গানটো মাৰিবই লাগিব তাৰ লগত এতিয়া। এতিয়া ওপৰলৈ যাওঁ, শ্বপিং কৰোঁগৈ। শ্বপিং কৰা হ'ল, এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বেটা এয়া কেৰেলা নৃত্য হৈ আছিলে অলপ আগত, চাব পাৰিব। ল'ৰাই এক্সিলেটৰত উঠি বহুতেই ভাল পায় আৰু সি তাতে বাৰে বাৰে যাব বিচাৰি ফুৰে, আৰু সি তাৰ কিমান ফূৰ্তি পাইছে সেয়া চাওক। সি আকৌ সি যাব বিচাৰি আছে, আকৌ যাম কৈছে মোক। এক্সিলেটৰ যায় সি। ইয়াৰ ফলত আকৌ আহিলোঁ ঘৰলৈ যাম বুলি, আকৌ তাক কাৰণে উঠাব লাগে, জপিব লাগে এক্সিলেটৰত। এইজন হ'ল মহাবলী, কেৰেলা সম্প্ৰদায়ৰ। এওঁক পূজাও কৰে, আৰু আমিও কেইখনমান ফটো ল'লোঁ, বহুত ভাল লাগিলে। বহুত ভাল লাগিলে আজি সন্ধিয়া সময়খিনি ইয়াতে পাৰ কৰি। আজি ভাল লাগিলে বহুতে, আৰু বহুত মেলাও লাগি আছিলে বাহিৰতো আৰু ভিতৰতো এনেকুৱা হৈছিলে। আৰু এতিয়া আৰু যাওঁ আৰু ঘৰলৈ। আমাৰ ভিডিঅ' ভালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। তাৰপৰা অহাৰ পিছত ঘৰত ভাইটি এটাৰ বাৰ্থডে আছিলে, তাকে মাতিলে, ঘৰলৈ আহিলোঁহি। আৰু এতিয়া বাৰ্থডে খাওঁ, আপোনালোকে চাই থাকক দেই। বাই বাই।
ये स्वागे का सही ना मम्मी माँ तागर